কত গেলি ওরে এই কত গেলি এই কথা না নাই এই ওলা ওলা কি হইছে মই ওর খরচ যাম চাউল ডালি একো নাই মই আম খরচ নাথকু মই হুর খরচ যাম বল কাপড় চোপড় লয়া খরচ করে তাও বেগ লয়া কাপড় চোপড় ভরি লয়া দা লয়া লগতে মোর খরচ চাউল ডালি নাই মই এত তো খাওয়া লাগবো হুর তো জায়গাটা এক মান বই খাও কি কয় আপনালকে হ্যালো যাও কিছু বাদ করতে দাও দামে বলতে কি দাম দাও দি তো নিবেন না দি দুটামান লেস্টার চুরি করলে যাও হুর খরচ যাই আছো হয় লেস্টার কেটে চুরি করলে ওই মুরিয়া লেস্টার ধরে ধরে চুরি করলে বুঝছি দে ভালো ছিল চলবো পারে ছাতা লৈ যাই আছে ছাতাটুকু ফুটে লৈ যাব লাগে মোর বস্তু মই লৈ যাম তোর কি হইছে জটাটুকু মই লৈ যাম তোর পাগল লিখি যা আর যা মুখ কবাইছি মুখ হিকা পাইছি মুখ কবাইছি যত সব পিন্ধি লয়ে পানি দুখুনে বাপরে বাপ কেনকে যাও রাস্তা ঘাট এয়া হইছি নাহে দেই তুমি তিরি মানুহ লৈ ক'ত যাও না যাও শালা ও যোৱা আইছা ও আইছো ভালে আছা বা ভালে দে বাবু তুত দে বাবু তুত দে আব্বা তে কিবা আছে দে দে তোৰ হাৰমাক দিবি দে ও নেছান চল হয়ে অ হ'ব দে এই 120 টকা দি দিছি হয় নেকি কি জানছো আতে কিনি ও এটলা কৰবা আহিল ও এটা আপন মোৰ মাথাৰ হেৰি তো দেখোন মোৰ মাথাৰ হেৰি এটা তই বিয়া কৰছা গম পাইছা না
নহয় একলা খেলা চলে কৰবি একলা চলে আগৰ পৰা চলে একলা নাই নাই যোৱা খেলা কৰিব নাপায় নহয় চলে তই হেৰি মাইৰি ক'ত মই তোমাৰ ঘৰত আছে দে ঠিক আছে তই মোটামুটি একমাহৰ কাৰণে আহিছো আমি থাকিবি দে অ। মই খেতি বাতি আছে কম কাম চাম কৰিবি আচ্ছা খেতি বাতি সহায় কৰিছা কচুৰ পথত মোৰ কিমান মাটি আছে সেইখিনি কচু দে হয় নেকি ঠিক আছে ঠিক আছে বাই অ। তই বদে মই ঘৰৰ পৰা থৈ আহিব এইগিলা অ। বুজি পাইছা অ। অ দে দে পঢ়িছি তনৰ ঘৰত কি আছো তই তাজদিতো হৰে মোৰ একমাহ বহি বহি খাই যাম বে এটা হৰ আৰু বস্তি মাতি বহি বহি খাই কেনে তই কি বুলি ভাবছা মোক তই কাজি শেষ কৰি দি তই একমাহ বহি খাই যাম ছোৱালী বনা জোৱাই বোলে পাগল বিয়া দিছো মাত্ৰ 8 মাহে হ'ল পৰীক্ষাটা কৰো ৰ জোৱাই টক দিম মাতো অ জোৱাই জয়ে দাদা কি কয় মোৰ খেতি আছে চাব যাব লাগে বলক চাও যাবি অ দে বল বলক আহক অ জোৱাই অ এইখিনি মোৰ খেতি হয় নেকি বুজি পাইছা এখনি নেকি হয় হয় এইখিনি 5 বিঘা আছে অ। এইখিনি এখনি হেৰি ধান খাৱা শেষ না বিক্ৰী কৰা শেষ হ'ল ধানখিনি ভাল হৈছে না জোৱাই ভাল হৈছে বিক্ৰীটো কৰা নাই দেখা নাই নেকি তই শেষ হ'লো আৰু কি মোৰ যোৱা সঁচাকে পাগল মোৰ ছোৱালী কৈছে মোৰ অ মাতব চাপ অ কি হ'ল অ তে বিচাৰ লৈ আহিছো আমি কি বিচাৰ কি বিচাৰ মানে এটা কথা হৈছে কি কথা এই ই ক'ত গৈছে জানানা মই যি এদি মোবাইলতে ভিডিঅ' কল কৰি আছিল সেইটো ছোৱালী মোৰ কিমান ল'ৰাক ভাল পাইছে হিচাপ নাই হয় ই ল'ৰাক বিয়া কৰাই নিছে নিকেনে ই কৈছে যে মোৰ ল'ৰা ভাল এতিয়া তাৰ ল'ৰা পাগলা হয় নেকি হয় মোৰ ল'ৰা পাগল নহয় ঘটনাটো কি মোৰ ল'ৰাক সুধি চাওক অ মোক আকৌ দক্ষিণ মাত বচাপ ই ঘটনা কি কৰিছে গম পাইছা না কি কৰিছে সিদিনা মোৰ ছোৱালীটো ইমান ৰ'দত পখত ৰ'দ ই মোৰ ছোৱালীটো ছাতা কান্ধত লৈ ছোৱালীটো পাঁচটা পিছত লৈ গেছি ছাতা মানুহ ৰ'দৰ মাজত ছাতা মানুহ হাতত লৈ নেকি হয় নেকি হয় সুধি চাওক কোৱাচোন ভাইটি তোমাৰ কি হৈছে মোৰ একো নাই এয়া মানে বুজাত ভুল হয় নেকি মই ৰ'দত যাই আছো মোৰ ৰ'দত ছাতাখন নিলে কালাৰটো গুচি যাব না নাই মই সেইকাৰণে মই হাতত লৈছো মই গিছো মই যাই কাৰণে গাছৰ তলত গৈছো গাছৰ তলত ফুটাইছো মই গাছৰ তলত ফুটাইছো মানে গাছত কেইমান পোক পৰি থাকে মানে হাগি দিলে মানুহত নপৰিব নেকি মূৰত নপৰে নেকি এইটো আৰে থানি চানি ভাঙি পৰলি তেতিয়া কি হ'ব তই ইমান বুদ্ধি সেইটো তই গেল তই যি জোতা যি তই হেৰিত লৈ নিলি তই জোতা মানুহ পিন্ধি যায় হাতত লৈ যায় ক'ত ধৰি গেলি বুৰ্বক মাত দিছে বুৰ্বক মই যদি ৰাস্তা দি যাওঁ মই ৰাস্তা দি গেলে মই দেখা পাম না নাই কিবা এটা বোকাচ ভাঙা আছে না কিবা আছে নেকি এইটো মইতো গম পাম পানীত কি দেখা যায় নেকি সেইকাৰণে মই জোতাটো তাতে পিন্ধি পানী দি মই খোজকাঢ়ি দিছো জোতা ফুটা হৈ গেলি ভৰি তেতিয়া কি হ'ব পানীতো দেখা নাযায় বস ভাই মজা দেই মজা তই বুদ্ধি আছে দেই মই বেলেগ কৰি ক আৰু এটা কথা সেইটো গেল ধান খেতিত মোৰ ছোৱালী জানা মই নিজে গৈছো মই কৈছো মাত বছা আপুনি শুনব ভালকে কথাটো শুনব কিন্তু শুনি আছে না ধান খেতি মই ধান মাত্ৰ ৰুইছোহে ধান ভালকে হোৱাই নাই হ'বহে মাত্ৰ মই কৈছো যোৱা এইখিনি 5 বিঘা মাটি মোৰ কি কৈছো গম পাইছা না 5 বিঘা মাটি খাইছা না বিক্ৰী কৰিছা ধান হোৱাই নাই শুনি কাম না নহয় মাদুৰ চাহেব মোৰ খং উঠি আছে মাদুৰ চাহেব আজিকালিৰ যুগ নকৰিবা ভালকে কোৱাচোন মোৰ সৰু হয় কাৰণ আজি মই মানে কোনো আজিকালিৰ যুগটো চাকচোন আজি যদি খেতি কৰিব যায় মানে আগতে লৈ খাব এই মোক 1000 টকা দিছো মোৰ পকেটত পইচা নাই মই খেতি কৰিম ৰলাক 1000 সেইকাৰণে কৈছো ধানটো খাইছা বিক্ৰী কৰছা নেকি আৰু খাৱাটো যে কৈছো মই মোৰ ধান ওলাকে কাবাৰ পৰা 1 মোন আনলাক 2 মোন আনলাক আনতে শেষ হৈ নাই তাক দিবা লগাব না সেইকাৰণে কৈছো মই তাত ধানকেইটা খাইছা না বিক্ৰী কৰছা মই একো নুবুজে বস ভাই কি না তো আয়ে বাপা বিয়া আপোনাৰ নহয় মজা বিয়া আপোনালোকৰ বুদ্ধিৰ বল ভাইটি ভৱিষ্যতত তুমি এনেকুৱা কাম নকৰিবা
বুজি পাইছা মোদে এই জোৱাই মাতব হয় খেত মিলামিলি হৈ যোৱা মিলামিলি হৈ যা দে আপোনালোক দুয়ো মিলামিলি হৈ যোৱা মোৰ ছোৱালীটো কি হ'ব কৈছো আয়ে বাপা আপোনালোকে জোৱাইক ভালদৰে বুজি হে কথাকেইটা চিন্তা কৰি হে জোৱাইক গালি পাৰিব মোৰ দৰে কিন্তু বুৰ্বক নহ'ব জোৱাইক গালি নিদিব কিন্তু